Hello guys, welcome back to my new video. Friends, আজি কিবা এটা বস্তু আনবক্সিং কৰিম। কি বস্তু আনবক্সিং কৰিম নিশ্চয় থাম্বনেল দেখি গম পাইছে। থাম্বনেলত পুৰা আপোনালোকক দেখা কৰি দিছো। কিছুমানৰ নিচিনা নহয়, কিবা বেলেগ থাম্বনেল দি কিবা বেলেগ ভিডিও হয়। ডাইৰেক্ট ভিডিওটো আনবক্সিং হ'ব, মানে আনবক্সিং কি হ'ব গম পাইছে। ফ্লিপকাৰ্টৰ পৰা বস্তু এটা আনিছো। বস্তুটো হৈছে স্মাৰ্ট ওৱাচ। সেই স্মাৰ্ট ওৱাচটো মই আনবক্সিং কৰিম আৰু আপোনালোকে লোৱাটো উচিত হয় নে নহয় মই এই ভিডিওটোতে কম। আৰু লগতে মই এইটো খুলি চাইছো কাৰণ কোনো এটা বস্তু আনাৰ আগতে খুলি চাব লাগে। এই প্ৰব্লেম হয় মানে ডাইৰেক্ট খুলি এই বাক্সটোৰ কাম নাই। এই ঘড়ীটো মই আপোনালোকক দেখুৱাই আছো। ঘড়ীটো থৈ ললো মানে এটা কথা কওঁ, ফ্লিপকাৰ্টে আজিকালি বস্তুগিলান ফুটবল খেলা হৈছে নেকি, বস্তুগিলান ভেস্তা ভেস্তি দিয়া কৰিছে। সেইখিনি অলপ হয় গাইজ, এইটো হৈছে প্ৰডাক্টটো। এই প্ৰডাক্টটো এতিয়া মই আনবক্সিং কৰিম, আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, স্কিপ নকৰাকৈ। মেইন কথা ক'বলৈ গ'লে এইটো হ'ল প্ৰডাক্টটোৰ বাকচটো। মেইন কথা হ'ল যে প্ৰডাক্টটো বুটৰ হয়। বুট আপোনালোকে জানেই, বুট কোম্পানীটো বঢ়িয়া একদম নাম্বাৰ 1 কোম্পানী বুলি কওঁ। নাম্বাৰ 1 নহ'লেও নাম্বাৰ 2 কোম্পানী। লগতে আপোনালোকে যেতিয়া এই বক্সটো আনিব, মানে যেতিয়া আপোনালোকে দেখা পাব, বক্সটো বহুত সুন্দৰ বক্স হয়, বহুত প্ৰিমিয়াম বক্স আপোনালোকে দেখিছে। আৰু মই এই বক্সটো অপেন কৰিছোঁ অলৰেডি, ঘড়ীটো চাইছোঁ। আপোনালোকক এতিয়া দেখুৱাইছোঁ। ইয়াত আপোনালোকে প্ৰথমতে ইয়াত বটৰ আপোনালোকে লগোটো দেখি আছে, এই লগোটো। তাৰপিছত ইয়াত এটা ভাল কথা লেখা আছে, মেড ইন ইণ্ডিয়া হয় এই প্ৰডাক্টটো। মেড ইন ইণ্ডিয়া মানে ক'বই নালাগে, মেড ইন ইণ্ডিয়াৰ বস্তু হায়েষ্ট। গাইজ আপোনালোকে মই ৱাটচটোৰ নামটো আপোনালোকক কোৱাই নাই। ৱাটচটোৰ নাম হৈছে বট ষ্ট্ৰম কল স্মাৰ্ট ৱাটচ। ৱাটচটোৰ ছবিটো আপোনালোকে সুন্দৰকৈ দেখা পাইছে। ইয়াত ৱাটচটোৰ ছবিটো সুন্দৰকৈ ইয়াত দেখাই দিছে। এনেকুৱা কালাৰৰ পাব আৰু বেলেগ কালাৰো আছে, কিন্তু মই ক'লা কালাৰটো বহুত ভাল পাইছোঁ কাৰণ ক'লা এটা বস্তুটো বহুত ভাল লাগে। আৰু ক'লা কালাৰৰ কিনিছোঁ, আপোনালোকে ইচ্ছামতে আপোনালোকৰ পচন্দৰ মতে কিনিব পাৰে, আপোনালোকে যেনে পচন্দ। লগতে আপোনালোকে ইয়াত লিখা আছে দেখিছেনে, ব্লুটুথ কলিং, মানে ইয়াত ব্লুটুথ ছিষ্টেমৰ দ্বাৰা ফোন কৰিব পাৰে। লগতে আপোনালোকে ইয়াত কিছুমান অপশ্যন দেখিছে, এই অপশ্যনসমূহ আপোনালোকে গম নাপায় নিশ্চয়, আপোনালোকে ভালকৈ পঢ়ি চাওক। এই অপশ্যনসমূহ হৈছে যি ফিচাৰ আছে এই ৱাটচটোত, সেইবোৰ সকলোবোৰ ডিটেইলছ ইয়াত দিয়া হৈছে। মানে যি ৱাটচটোৰ ফিচাৰসমূহ আছে, যেনে ধৰণক কি কৰিব পাৰে সেইটোত, কেমেৰা কিবা কানি আৰু বহুত আছে, কি কৰিব পাৰে মই আপোনালোকক একফালৰ পৰা সকলোবোৰ কৈছোঁ। লগতে আপোনালোকে স্কেনাৰ কোড দেখিছে, এই স্কেনাৰ কোডটো দি আপোনালোকে বটৰ ৱেবছাইটত গৈ এইটো অৰিজিনেল হয় নে নহয় সেইটো স্কেন কৰিব পাৰে বটৰ আপোনালোকে গৈ। আৰু এটা এপ আছে, এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব লাগিব এই ৱাটচটো ইউজ কৰিবলৈ। সেই এপ্লিকেশ্যনটো ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে সেই ৱাটচটো কিনি আপোনালোকে সেই এপটো ডাউনলোড কৰি লওক। সেইটোৰ দ্বাৰা আপোনালোকে কানেকশ্যন কৰিব পাৰে। আৰু যদি সেই কানেকশ্যন কৰিব আপোনালোকে নাজানে, কমেণ্ট কৰি দিয়ক, ভিডিঅ' মই বনাই দিম। লগতে আপোনালোকে কেনেকৈ এতিয়া অপেন কৰিব, ইয়াত আপোনালোকে দেখিছে কেৰি কৰিব কি সুন্দৰ। লগতে আপোনালোকে ইয়াত এটা টেপ মাৰাই থাকিব, এই টেপটো আপোনালোকে গুচাই দিব। এই গুচাই দি আপোনালোকে সুন্দৰকৈ ইয়াত অপেনিং কৰিব। সুন্দৰকৈ চাই লওক, কি ৱাটচ আপোনালোকে দেখিছেনে। এই ৱাটচটো আপোনালোকে এতিয়া থওঁ, আপোনালোকক কিছুমান কৈ দিওঁ। ইয়াত বুটৰ তৰফৰ পৰা এখন থেংক ইউ কাৰ্ড দিছে আৰু এখন ষ্টিকাৰ দিয়ে। ষ্টিকাৰখন মই মাৰি থৈ দিছোঁ ক'ৰবাত, আপোনালোকক নেদেখোঁ। এইখন হৈছে বুটৰ তৰফৰ পৰা দিছে। বুটে যি সামগ্ৰী চেল কৰে, যি আপোনালোকে দেখিছে, এইবোৰ বুটে যি সামগ্ৰী চেল কৰে, এয়াৰড্ৰপছ, এয়াৰপড আদি যি বস্তু তেওঁলোকে চেল কৰে, ইয়াত এইখন বহি দিছে। আপোনালোকক লাভ লেটাৰ বুলিও ক'ব লাগিব। বুটৰ তৰফৰ পৰা বুটৰ মালিকে আপোনালোকক লাভ লেটাৰ দিছে, আপোনালোকে পঢ়ি ল'ব। এইখন আপোনালোকে পঢ়িব ইচ্ছা নগ'লে এইখন দৰকাৰ নাই, এইবোৰ কাম নাই। লগতে মেইন বস্তু হৈছে এইখন চাওকচোন। এই ৱাটচটোৰ বিষয়ে যি আপোনালোকে নাজানে, ইয়াত লিখা আছে কি কেনেকৈ চাৰ্জ দিব লাগে, কি কেনেকুৱা কৰিব লাগে, সকলোবোৰ লিখাই থাকে, আপোনালোকে তাত পাই যাব। লগতে আপোনালোকক আৰু এটা বস্তু দিছে, সকলোতকৈ মেইন বস্তু এইখন গম পাইছে। এইখন হ'ল মেনুফেকচাৰ ৱাৰেণ্টি কাৰ্ড 1 year। বুটে 1 year ৱাৰেণ্টি দিয়ে আপোনালোক। লগতে ফ্ৰেণ্ডছ, আমাৰ এতিয়া মেইন সেইবোৰ ডকুমেণ্টছৰ এতিয়া সেই কাম নাই। মেইন কথাটো হৈছে ৱাটচ। এই ৱাটচটো আপোনালোকে উলিয়াবলৈ হ'লে ইয়াত টান মাৰি দিব, ৱাটচটো আহি যাব। লগতে আপোনালোকে ৱাটচটোৰ লগত এডাল চাৰ্জাৰ পাব। এইডাল চাৰ্জাৰ টাইপ চি চাৰ্জাৰ নহয় দেই, আপোনালোকে বহুতে ভাবিব টাইপ চি চাৰ্জাৰ, আৰু কিছুমানে দিব নাজানে। এইডাল হৈছে মেগনেটিক চাৰ্জাৰ। মেগনেটিক চাৰ্জাৰ কেনেকৈ চাৰ্জ দিয়ে কৈ আছোঁ ৰ'ব। প্ৰথম ঘড়ীটো আমি অপেনিং কৰি লওঁ, কেনে হৈছে আপোনালোকক দেখুৱাওঁ। এই ঘড়ীটো চাই লওক, এইটো হৈছে ঘড়ীৰ লুক। ইয়াত এখন ষ্টিকাৰ মাৰা আছে, এই ষ্টিকাৰখন কেনে লাগিছে, ৱাটচটো দেখিছে, জিলিকি আছে একদম পূৰা নতুন না ব্ৰেণ্ড নিউ। লগতে ষ্টিকাৰখন আপোনালোকে এই কপালত মাৰি ল'ব। গাইজ, আপোনালোকে এই ৱাটচটো অপেন কৰিবলৈ ইয়াত কাষৰ ফালে এটা চুইচ দেখিছে, এই চুইচটো আপোনালোকে ক্লিক কৰি ধৰিব।
ক্লিক কৰি ধৰা হোৱাৰ পিছত দেখিছে বতৰ ইয়াত চিম্বলটো আহি গৈছে চিম্বলটো আহি এতিয়া টাইমটো উঠিছে 4:20 আপোনালোকৰ কিছুমান ফুল টাইমো উঠি থাকে কাৰণ কিয় জানে নতুন কিনোতে কিছুমান ফুল টাইম আছে আপোনালোকে সেট কৰি ল'ব এইটো আৰু ইয়াত আপোনালোকৰ মই দেখুৱাই দিওঁ দেখিছেনে কি স্মুথলি টিপা গৈছে এই ওয়াটচটো কিছুমান ওয়াটচ আপোনালোকে যেতিয়া কিনিব কিছুমান ওয়াটচটো একদম পুৰা ফাঁচি যায় মানে টিপিব নোৱাৰি হেং কৰাৰ দৰে হয় এইটো দেখিছেনে কি স্মুথ আপোনালোকক ব্ৰাইটনেছ লেভেল দেখুৱাই দিওঁ ইয়াত ব্ৰাইটনেছ লেভেল বহুত হাই ব্ৰাইটনেছ লেভেল হয় এইটো দেখিছেনে ব্ৰাইটনেছ বহুত হাই কোৱালিটিৰ ব্ৰাইটনেছ লেভেল আপোনালোকে পাব লগতে আপোনালোকে ব্ৰাইটনেছ ইয়াত গৈ আপোনালোকে কম বেছি কৰিব পাৰে লগতে আপোনালোকে ইয়াত বহুতো ফিচাৰ আছে ফিচাৰসমূহ কৈ আছোঁ আপোনালোকে যেতিয়া ব্লুটুথৰ দ্বাৰা কানেক্ট কৰিব এইটো মোবাইল আৰু মোবাইলত ব্লুটুথটো অন কৰিব লাগিব লগতে আপোনালোকে ইয়াত এটা কলাৰ চিন দেখিছে এই কলাৰ চিম্বলটো ক্লিক কৰি অন কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ব্লুটুথটো কানেকশ্যন হ'ব ক'বলৈ গ'লে এই ওয়াটচটোৰ ব্লুটুথ কানেকশ্যন হ'লে এইটো অন কৰিবই লাগিব লগতে এটা QR কোডটো আপোনালোকে ইয়াত দেখিছে এই কোডটো চাৰ্চ কৰিলে আপোনালোকে ওয়াটচটোৰ বিষয়ে গম পাব লগতে আপোনালোকে এপ্লিকেশ্যন এটাও ডাউনলোড কৰি ল'ব পাৰিব লগতে আপোনালোকে ইয়াত বহুতো সেটিংছ আছে এই সেটিংছত আপোনালোকে দেখিছেনে ইয়াত স্ক্ৰীন লেআউট স্ক্ৰীন টাইম মানে ইয়াত দেখিছেনে আপোনালোকে বহুতো ৱালপেপাৰ চেঞ্জ কৰিব পাৰে বহুতো মানে ইয়াত 5খনমান ধৰি দিয়া হৈছে আপোনালোকৰ যি পছন্দ মতে আপোনালোকে ইয়াৰ পৰা থ'ব পাৰে লগতে এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ লগে লগে আপোনালোকে তাত বহুতো ৱালপেপাৰ পাই যাব ৱালপেপাৰসমূহ আপোনালোকে তাৰ পৰা এড কৰিব পাৰে লগতে আপোনালোকক আৰু কিছুমান দেখো ইয়াত এবাউট ছেকশ্যন আছে লগতে ডাউনলোড এটা এপ আছে এপটো যেতিয়া আপোনালোকে ডাউনলোড কৰিব এইটো স্কেন কৰি দিলে সেই এপটো ডাউনলোড কৰা যাব গুগলৰ দ্বাৰা আপোনালোকে স্কেন কৰি লৈ সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে আৰু যদি আপোনালোকে স্কেন কৰিব ইচ্ছা নাই মই কৈছোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লগতে ইয়াত স্কিম টাইম আউট আছে ইয়াত আপোনালোকে সেট কৰিব পাৰে লগতে মেইন ফিচাৰ্ছটোৰ কথা কওঁ ইয়াতো আপোনালোকে টাইম চাব পাৰে ইয়াত গান শুনিব পাৰে লগতে ইয়াত দাউৰা চিন আছে ইয়াত দাউৰা ৰান আদি আপোনালোকে সকলোবোৰ ইয়াত ফিচাৰ আপোনালোকে এড কৰিব পাৰে লগতে আপোনালোকে তলফালে দেখিছে ইয়াত স্পৰ্টছৰ বিষয়ে আছে মানে দাউৰা ব্যায়াম কৰা আদি সকলোবোৰ আপোনালোকে ইয়াত হিচাপ মানে কেলকুলেট কৰি থাকে লগতে আপোনালোকে BP চাব পাৰে হাৰ্ট ৰেট চাব পাৰে ইয়াত এইবোৰ বহুত ফিচাৰ আছে আপোনালোকে চাব পাৰে এইবোৰ মই আৰু কৈ নাথাকোঁ এইবিলাক ফাল্টুতে বকি থকা নহ'ব ইয়াত আপোনালোকে ৱেটাৰত আপোনালোকে টেম্পাৰেচাৰ চাব পাৰে কিমান কি ডিগ্ৰী হৈ আছে আৰু বতৰ কেনেকুৱা হৈ আছে আপোনালোকে চাব পাৰে লগতে আপোনালোকে এইটো মেইন এইটো যেতিয়া আপোনালোকে অন কৰিব অন এটা অপশ্যন অন কৰিলে আপোনালোকৰ ব্লুটুথটো কানেক্ট হ'ব লগতে আপোনালোকে ইয়াত ফোন লগাব পাৰে আপোনালোকে ইয়াত কণ্টেক্ট ছেভ কৰিব পাৰে যেতিয়া মই ব্লুটুথটো অন কৰিম তেতিয়া এইটো কানেক্ট হ'ব লগতে আপোনালোকে ইয়াত ডাইল কৰিব পাৰে মই যিহেতু ব্লুটুথটো অন কৰা নাই অপশ্যনখিনি খোলা যোৱা নাই ব্লুটুথটো মোবাইলৰ ব্লুটুথ কানেকশ্যন হৈ থাকিব লাগিব লগতে আপোনালোকে তলফালে যেতিয়া যাব এটা মিউজিক প্লেয়াৰ বটন পাব এই মিউজিক শুনিব পাৰে ইয়াৰ চাউণ্ড কোৱালিটিটো আপোনালোকক মই শুনাই দেখুৱাই আছোঁ লগতে আপোনালোকে এই পিছফালে চাই লওক পিছফালে ইয়াত দুটা লাইট আছে সেউজীয়া লাইট জ্বলে মই দেখুৱাই আছোঁ আপোনালোকক যেতিয়া আপোনালোকে ইয়াত আপোনালোকে দেখি হাৰ্ট ৰেটটোত যেতিয়া আপোনালোকে এনেকৈ ক্লিক কৰিব পিছমুখে দেখিছেনে লাইট জ্বলে স্কেন কৰে এতিয়া ইয়াত লিখি দিব যে কি হাতখনত পিন্ধি ল'ব দৰে দেখুৱাই দিব দেখিছেনে হাতখনত পিন্ধি লোৱা নাই বাবে সেইটো কেলকুলেট কৰিব পৰা নাই মানে হাতখনত পিন্ধি ল'ব দি আছে তাৰপিছত সেইটো জুখি দিব তাৰপিছত আপোনালোকে এইটোত বহুত আছে দেখিছেনে মই ইয়াত ব্লুটুথ অন কৰিছিলোঁ এতিয়া জিঅ'ৰ পৰা মেছেজ আহিছিল মেছেজ ইয়াত এড হৈ গৈছে লগতে বহুতো ফিচাৰ আছে আপোনালোকে যেনেকুৱা যি কৰে আৰু আপোনালোকে গম পাব কোনো এটা ওৱাটচ কিনাৰ পিছত আপোনালোকে ইয়াত কেমেৰা অন কৰিব পাৰে মানে মোবাইলৰ কেমেৰা ইয়াত ক্লিক কৰি আপোনালোকে ফটো উঠিব পাৰে বহুত ফিচাৰ আছে আৰু আপোনালোকৰ মেইন কথাটো হ'ল আপোনালোকে এই যোনডাল আপোনালোকে লবৰ পাব ফিটা এডাল পাব সেই ফিটা বহুত প্ৰিমিয়াম কোৱালিটিৰ হয় কোৱালিটি বহুতেই ভাল হয় ইয়াত পিনসমূহ বহুতেই ভাল আৰু ইয়াত যিসমূহ বিন্ধা আছে সেই বিন্ধাসমূহ আপোনালোকে এভেইলেবল পাব আপোনালোকে ছুটি নহয় নিজাকৈ কৰি ল'ব নালাগে ইয়াত কৰাই থাকিব আৰু ইয়াত বুটৰ চিম্বলটো আপোনালোকে দেখা পাব লগতে আপোনালোকক মই মেইন কথা কওঁ এই যিডাল চাৰ্জাৰ আছে ইয়াত USB চাৰ্জাৰ এই USB চাৰ্জাৰডাল আপোনালোকে চাৰ্জাৰত লগাই এইডাল মেগনেটিক আছে পিনটো মেগনেটিক আপোনালোকে চাই ল'ব পিছফালে এনেকুৱা দুটা বস্তু আছে সেই বস্তু দুটাত আপোনালোকে লগাই দি চাৰ্জ দিব চাৰ্জ হৈ যাব সুন্দৰকৈ আৰু ফ্ৰেণ্ডছ এই ওৱাটচটো আপোনালোকে আধা ঘণ্টাত আপোনালোকৰ কমপ্লিট চাৰ্জ হৈ যাব 100% আধা ঘণ্টাতে চাৰ্জ হ'ব চাৰ্জ হৈ যোৱাৰ পিছত আপোনালোকে 10 দিন বেকআপ দিব মানে 10 দিনকৈ আপোনালোকে চলাব পাৰে এই ওৱাটচটো আৰু ব্লুটুথ ভাৰ্জন 5.0 ইয়াত বহুতো ফাংচন আছে আপোনালোকে গম পায় আৰু 10 মিটাৰ ওচৰত ব্লুটুথ কানেকশ্যনটো পাব 10 মিটাৰ দূৰত গ'লে ব্লুটুথ কানেকশ্যনটো অফ হৈ যাব অট'মেটিকলি অন 1.69 HD ডিছপ্লে চাই আৰু গাইছ আপোনালোকে এটা বস্তু চাই লওক এই ওৱাটচটো এনেকৈ আছে এনেকৈ থাকিলে এতিয়া অফ হৈছে আপোনালোকে যেতিয়া ৰোটেশ্যন দিব তেতিয়া নিজে অন হৈ যায় ৰোটেশ্যন 90 ডিগ্ৰী ৰোটেশ্যন দিয়াৰ লগে লগে এইটো অন হৈ যায় লগতে আপোনালোকে এই ওৱাটচটোৰ এটা
খাচিয়ত কৈ দিওঁ আপোনালোকৰ ফেচবুকে হওক হোৱাটছআপে হওক ইউটিউবে হওক আদি সকলোবোৰৰ ন'টিফিকেশ্যন ইয়াত আপোনালোকৰ উঠি যাব আপোনালোকৰ এই যিটো মেছেজৰ ভাগ আছে সেইটো আপোনালোকক যদি কোনোবা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায় ফেচবুকত উঠি যাব ইনষ্টাগ্ৰামত ফ'ল' কৰিলে ফ'ল'ৰ ন'টিফিকেশ্যন ইয়াত উঠি যাব কোনোবা ফোন কৰিলে ফোন কল উঠি যাব আৰু আপোনালোকক মই চাউণ্ড কোৱালিটিটো শুনাই দিয়া নাই শুনাই দিওঁ আৰু আপোনালোকক ক'ব চাউণ্ড কোৱালিটিটো কেনেকুৱা গাইছ ইয়াত গান বাজি আছে মই আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিওঁ ৰ'ব মেনৰ বাবে দুটাৰে বাবে সমান পিন্ধিব পাৰে মেন আৰু উমেন যোনে যি পিন্ধিব পাৰে কিছুমানে কি কয় যে এইটো ছোৱালীৰ ৱাটছ ল'ৰাৰ ৱাটছ এইটো নাই এইটো মেন আৰু উমেন ফ্লিপকাৰ্টতে আপোনালোকে দেখা পাব লিখি দিছে তাত আপোনালোকক মই কেইখনমান স্ক্ৰীণত দেখুৱাই দিছোঁ সেইসমূহ আপোনালোকে পঢ়ি ল'ব কি ফিচাৰ্ছ আছে সকলোবোৰ গম পাই যাব মই কৈ থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইবাবে আপোনালোকে চাই লওক কাৰণ মোৰ এইটো ভ্লগ চেনেলহে এইবোৰ টেকনিকেলৰ বিষয়ে মই ইমান এটা নকওঁ যিহেতু আপোনালোকে চাই ল'ব মই আনবক্সিং ভিডিঅ'টো এনে জাষ্ট কৰিলোঁ